পালোঁ নাৰিকল ফাৰ্মত আৰু আপোনালোকক দেখাবলৈ আহিছোঁ নাৰিকল ফাৰ্ম যে অসমৰ ভিতৰত নাম্বাৰ প্ৰথম আছে আৰু ভাৰতৰ ভিতৰত হ'ল ছেকেণ্ডখন নাৰিকল ফাৰ্ম আৰু ইয়াতে হ'ল চেণ্ট্ৰেলৰ নাৰিকল ফাৰ্ম হয় আৰু ইয়াতে আহিছোঁ হ'ল মই আৰু আপোনালোকক দেখাম বিভিন্ন প্ৰকাৰৰ নাৰিকল বিভিন্ন প্ৰকাৰৰ নাৰিকল আছে বিভিন্ন গছ লাগে নাৰিকলৰ সৰু সৰু নাৰিকলৰ গছ আছে সেইবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া আহিছোঁ মই ইয়াতে আৰু ইয়াতে এখন নাৰিকল মানে চব দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াতে বহুত খেতি কৰা হয় আৰু বহুত মানে চাকে আৰু কি আছে ইয়াতে কক' আছে কক' যি যাৰ দ্বাৰা আমি চকলেট বনাই চকলেট যে বনাই কক' সেইবিলাক মই দেখাবলৈ চেষ্টা কৰিম চ' এনেকৈ ভিডিঅ'টো ইয়াৰে পৰাই আমি আৰম্ভ কৰোঁ ইয়াৰ পৰা যাত্ৰা কৰোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনেকৈ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ আমাৰ নাৰিকল ফাৰ্মৰ অফিচটো আজি চাই থাকক দেখিছোঁ আপোনালোকৰ এইটো নাৰিকল ফাৰ্মৰ অফিচটো এইটো অফিচবিলাক হওক নাৰিকল এনেকৈ নাৰিকলবিলাক দাম এনেকৈ থৈ দিছে আৰু ইয়াত এইবিলাক নাৰিকলবিলাক চাই থাকক আৰু এইবিলাকৰ এনেকৈ নাৰিকল আৰু এইবিলাক নাৰিকলৰ সচ কৰে সচ মানে নাৰিকলবিলাক জাই থৈ দিয়ে তাৰপিছত ডাঙৰ হৈ বা বিক্ৰী কৰিয়ে দিয়ে এইবিলাক এনেকৈ বিক্ৰী কৰি দিয়ে পঠায় এইবিলাক এনেকৈ নাৰিকল ফাৰ্মক চাই থাকক দাম বান্ধি এনেকৈ থৈ দিছে আৰু দিব আৰু বিক্ৰী কৰি চাই থাকক আৰু তাৰপিছত আমি দেখাবলৈ যাম পুৰা গাছ পুৰা কক' খেতি আছে ইয়াতে কক' কয় যাৰ পৰা চকলেট এইটো ৰাস্তাটো এনেকৈ বহুত দূৰ যাই থাকিব লাগিব একদম মজাকৈ একদম বঢ়িয়া আছে একদম কিমান দূৰ আছে বহুত দূৰ এনেকৈ যাওঁ এইটো ঘৰ পুৰা ইয়াৰে ঘৰ আৰু সেইটো পুৰা 1 কিলোমিটাৰ এনেকৈ ৰাস্তাটো বহুত ডাঙৰ এলেকা আৰু একমাত্ৰ ইয়াতে 400 বিঘামান মাটি আছে 400 বিঘামান মাটিৰ পৰা খালি নাৰিকল হয় আৰু কক' খেতি হয় আৰু বহুত গাছ গছনি বহুত আছে তামোল আছে বহুত একদম মজা একদম এই চাব লগা বস্তু বহুত আছে নাৰিকল গছৰ ওপৰত দেখিবলৈ আপোনালোকে পাইছে ইয়াত গুৰমৰিচৰ পাত আৰু গুৰমৰিচৰ বেছিবিলাক ইয়াতে আছে ওপৰৰ পৰা গুৰমৰিচ আছে ইয়াত গুৰমৰিচৰ খেতি কৰা হয় ইয়াতে এইখন হ'ল নাৰিকল ফাৰ্ম চাই থাকক একদম মজা আৰু এতিয়া চাব যাওঁ আমি ইয়াতে নাৰিকল ফাৰ্মৰ আছে পুখুৰী আমি পুখুৰীটো চাব যাম ইয়াৰে এই পুখুৰীটো এতিয়া আমি চাব যাই আছোঁ আৰু পুখুৰীটো চাওক পুখুৰীটো একদম মজাকৈ ইয়াত আমাৰ বস্তি পূৰা একদম বিয়াৰিকা মেৰি পূৰা বম ডাঙৰ পুখুৰী চাওক পূৰা ফাৰ্মৰ মাজত এইটো আছে আৰু বম ডাঙৰ মাছ পায় বম ডাঙৰ মাছ দেখিছে সৰু নাৰিকলৰ গছবিলাক ইটো এটা জাত এই এটা সৰু নাৰিকলবিলাক ইটো এটা নাৰিকলৰ জাত হয় আৰু এইটো জাতৰ নাম মই এইবিলাক নাজানো জাতৰ নামটো কি এই নাৰিকলবিলাকৰ এই এটা জাতৰ নাম এইটো হ'ল সৰুতে লাগে নাৰিকলবিলাক আৰু এনেকৈ সৰুতে লাগিলে আমি আপোনালোকে খাব পাৰিব আৰু ইয়াতে পুলিবিলাক পায় আপোনালোকে নিব আহিব পাৰিব আৰু আহক চাব লগা বস্তু আছে ইয়াতে বহুত বস্তু আছে চাব লগা বহুত ডাঙৰ হয় এলেকাটো সেইটো দেখুৱাবলৈ সম্ভৱ নহয় ইমান বহুতখিনি হয় আহি যাওক ইয়াতে নাৰিকল ফাৰ্মত হ'ল এনেকৈ চাহপাতৰ খেতি কৰা হয় এইবিলাক চাহপাতৰ খেতি কৰিছে আৰু এনেকৈ চাহপাতৰ খেতি আৰু বহুতৰ মজা লাগিব আৰু আপোনালোকে ইয়াতে আহিব পাৰিব বহুত মজা লাগিব ইয়াতে আহিলে চাহপাত খেতি পূৰা এনেকৈ হাতেৰে লগ পাব গাছবিলাক নাৰিকলৰ গছবিলাক আৰু ইয়াতে বহুত মানে 1 লাখৰ বেছি গছ হ'ব নাৰিকলৰ গছ আৰু তামোলৰ গছ এৰিয়াবিলাক ৰুই দিছে ইয়াতে চাওক এনেকৈ পুলিবিলাক ৰুই দিছে আৰু পুলিবিলাক ৰুই দিছে বহুত এনেকৈ ঠাইত বহুত জেগাত বহুত একদম বহুত আছে আপোনালোকে কক' খেতি এইবিলাক কক' খেতি আৰু এইবিলাকৰ পৰা চকলেট আমি চকলেটবিলাক যে খাব পাওঁ এইবিলাক কিবা চকলেটবিলাক পৰা বনায় আৰু এনেকৈ কক' খেতি চাওক ককৰ এইবিলাক গাছডাল চাওক ককৰ ওপৰত গাছডাল আৰু এনেকৈ পূৰা বহুত আছে একদম চাব পাৰে আপোনালোকে আৰু এই এটাই দি চাওক পূৰা মজাকৈ একদম এই এটা আছে পূৰা একদম গাছডাল কিন্তু অলপমান ডাঙৰ বেছি নহয় ইয়াতে কিন্তু ফলে পূৰা তামাম কাকৰ লাকুৰা দি পূৰা ধৰি আছে একদম চাওক গাছডাল পূৰা চাই থাকক আপোনালোকে পূৰা একদম মজাকৈ একদম ফলি আছে এনেকৈ ধুনীয়া আছে আৰু ইয়াতে চাওক এইবিলাক এতিয়া এইবিলাক পকা নাই পকাৰ পিছত এইবিলাক লৈ যায় নেকি ইয়াতেও আছে এইবিলাক চাওক এইবিলাক দেখিব পাৰিব আপোনালোকে পূৰা মজা এইখিনি খালি কক' খেতি আছে খালি একদম পূৰা একদম বহুত ডাঙৰ বহুত গছ আছে বহুত কমেতো 300 মান গছ আছে নেকি 200-300 মান গছ আছে ইয়াতে বহুত একদম ভৰি আছে বেছি আছে বহুত বেছি আছে টেনশ্যন নাই চাই থাকিব পূৰা একদম ভৰি আছে চকলেটৰ বোলে খেতি কক' আছে কক' বোলে চকলেট বনায় এতিয়া ফল হৈছে এইবিলাক মেলা এইবিলাক লৈ যায় মানুহে লৈ যায় ইয়াৰ পৰা চকলেট বনাবৰ কাৰণে আৰু এনেকুৱা কি আছে আৰু কফি আছে চাহপাত এইখিনি আৰু গুলমৰিচ আছে এইবিলাক ছিজনত ছিঙায়
আৰু তামোলৰ গছ বহুত আছে ভিতৰত প্ৰথম নাই খান অসমৰ ভিতৰত এইখানে প্ৰথম অসমৰ ভিতৰত প্ৰথম নাই খান প্ৰথম বহুত ফাৰ্ম আছে এখন আছে হেৰি ত্ৰিপুৰাত আছে এখন পকা ৰাস্তাৰ ওচৰতে আছে বহুত মানে ডাঙৰ ফাৰ্মখন আৰু এনেকৈ আপোনালোকৰ ৰাস্তাৰ পৰা শেষত আমি ভিডিঅ'টো সামৰাৰ শেষত আমি অলপমান ৰাস্তাটো আপোনালোকক দেখুৱাই দিওঁ চববোৰক এতিয়া আপোনালোকে আহক আৰু চাওক কিমান দূৰ ৰাস্তাটো কিমান ডাঙৰ ফাৰ্মখন কিমান পকা ৰাস্তাৰ ওচৰতে আছে বহুত এনেকৈ দীঘল হয় আৰু এনেকৈ যাব লাগিব আৰু এনেকৈ চালে কি বহুত ধুনীয়া লাগিব একদম মজাকৈ চাই থাকক পুৰা একদম Remember when you had the power, strung me out of my mind, and now you're never getting to my